Patanjali Yoga Sutra, chapter 1, verse 12. Yate koise, Abhyas Vairagya Vyam Tannirodhaha. আগৰ আমাৰ ব্ৰিটিছখিনি আমি চেছ কৰিলোঁ 1.11ত এতিয়া আমি ৰিলেট কৰিম 1.2ৰ কথা কৈছে অভ্যাস বৈৰাগ্য ব্যায়াম অভ্যাস মানে আমি অসমীয়াটো কওঁ অভ্যাস কৰিব লাগে মানে প্ৰেক্টিছ কৰি থাকিব লাগে এবাৰ যদি হোৱা নাই আকৌ আমি প্ৰেক্টিছ ৰিপিটেডলি কৰি থাকিব লাগে তাৰপিছত কৈছে বৈৰাগ্য মানে ডিটাচমেণ্ট মানে ইমান বেছি এটাচ হৈ সোমাই যাব নালাগে যে এই বস্তুটো মই নহ'লে মৰিয়ে যাম লাইফত মোৰ এইটো নহ'লে মই কি কৰিম তো ডিটাচমেণ্টটো আমি প্ৰেক্টিছ কৰিব লাগিব বৈৰাগ্য ব্যায়াম মিনছ বোথ টুগেডাৰ অভ্যাস আৰু বৈৰাগ্য তাক কি কৈছে তন্নিৰোধাহা তন মানে তাত কোনটো বিকজ আমি ইয়াৰ আগত বৃত্তিছবিলাকৰ কথা কৈ আছিলোঁ মনৰ যোনবিলাক বৃত্তিছ মানে ক্লেশা এইবিলাক আমি আছিলে মনৰ থট প্ৰেছবিলাক তন নিৰোধাহা সেই বৃত্তিছবিলাক আমি নিৰোধ কৰিব পাৰোঁ নিৰোধ মানে কি হৈছে ষ্টপ আমি কৰি দিব পাৰোঁ গতিকে অভ্যাস আৰু বৈৰাগ্যৰ বিষয়ে আমি ইয়াৰ নেক্সট শ্লোকাখিনিত পঢ়িম এইটো জাষ্ট এটা ইন্ট্ৰডাকশ্যন যে বৃত্তিছবিলাক যে আমি বুজিলোঁ সেই বৃত্তিছবিলাকক কণ্ট্ৰল কৰিবলৈ আমি অভ্যাস আৰু বৈৰাগ্য প্ৰেক্টিছ কৰিব লাগিব আমি 5টা বৃত্তি গম পালোঁ প্ৰমাণা বিপৰ্যয় বিকল্প নিদ্ৰা স্মৃতি এই 5টা আমাৰ ৰিজন হয় য'ত আমি মাইণ্ডৰ মনটো খেলি মেলি কৰি দিয়ে ফ্লাকচুৱেট কৰি দিয়ে আমি এটা বস্তুত কনচেনট্ৰেট কৰিব নোৱাৰোঁ এতিয়া সেইখিনি কণ্ট্ৰল কৰিবলৈ আমি অভ্যাস আৰু বৈৰাগ্য কৰিব লাগিব অভ্যাস যেতিয়া কৰিম আমি এটা বস্তু মোৰ মনটো কিয় বহা নাই মই যদি বাৰে বাৰে প্ৰেক্টিছ কৰোঁ সেইটো কি হ'ব মোৰ মনত এটা ষ্টেবিলিটি আহিব তো ষ্টেবিলিটি যোনটো আহে মনত তেতিয়া আমি জয় অফ লাইফ আমি লাইফৰ যোনটো এনজয়মেণ্ট এটা ডিচিপ্লিন আমি অভ্যাসৰ থ্ৰুদিয়ে আনিব পাৰোঁ আৰু লগতে কৈছে ডিটেচমেণ্ট মানে কি কৈছে ৰিজাল্টটো পামেই মোক ৰিজাল্ট লাগিবই মই এইটো কৰিছোঁৱেই মোক একদম পূৰা ফাইনেল ৰিজাল্ট মোক লাগিবই যোনটো কৈছে কৰ্ম কৰি যোৱা কিন্তু ফলৰ আশা নকৰিবা এইটো আমাক ভগৱান কৃষ্ণই কৈ গৈছিলে অৰ্জুনক গতিকে অনলি ডু ইয়'ৰ ডিউটি আমি ডিউটিটো কিন্তু কৰিবই লাগিব ইউ মাষ্ট ডু ইয়'ৰ ডিউটি আমি কৰিবই লাগিব সেইটো আমি ফাঁকি মাৰিব নোৱাৰোঁ কিন্তু তাৰ পিছত মোৰ হ'বই যে কিবা কাৰণত নহ'বও পাৰে মানুহৰ লাইফত যিকোনো বস্তু হ'ব পাৰে গতিকে একচেপ্টেঞ্চ সেইখিনি আমি অভ্যাসো কৰিব লাগিব বৈৰাগ্যও প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে আমি তন্নিৰোধাহা বৃত্তিছবিলাক কণ্ট্ৰল কৰিব পাৰিম